এয়া প্ৰায় 4 বছৰ আগৰ কথা। সেই সময়ত মই BA-ৰ অন্তিম বছৰত আছিলো আৰু ঘৰৰ পৰা আঁতৰত পঢ়িছিলো। মোৰ লগত স্কুলৰ প্ৰাৰম্ভিক দিনৰ বন্ধুসকল আছিল। আমি মুঠ 6 বা 7 জন মান হ'ব লাগিব, কিন্তু তেওঁলোকৰ ভিতৰত মোৰ বস্তুটোৱে ডাঙৰ আছিল। কেতিয়াবা পৰীক্ষা থাকিলে গোটেই ৰাতি পঢ়িব লগা হৈছিল আৰু যেতিয়া আমনি লাগে সকলোৱে মনোৰঞ্জনৰ বাবে কি কৰিব লাগে তাৰ বিষয়ে কথা পাতো আৰু আমি সকলোৱে আনকি কোঠাত উলংগ হৈ নাচিছিলো। সকলোৱে মোৰ ফালে চাই কয়, কেলা তই যিজনীক চুটিবি সেইজনী চোন বুচখন ফাটি যাব। সকলোৱে হাঁহিছিল আৰু ময়ো হাঁহিছিলো। মোৰ এজন নিকটতম বন্ধু আছিল যাৰ পৰিয়ালৰ সৈতে মই কথা পাতিছিলো, কিন্তু মই কেতিয়াও তেওঁৰ ঘৰলৈ যোৱা নাছিলো। তেওঁৰ ঘৰত কিছু কাম আছিল, সেয়ে তেওঁৰ পৰিয়ালে মোকো মাতিছিল। তাৰ পিছত আমি দুয়ো অনুষ্ঠানটোৰ দুদিন আগতে তেওঁৰ ঘৰলৈ গৈছিলো, কিয়নো এক্সাম শেষ হৈছিল। আমি যেতিয়া তাত উপস্থিত হৈছিলো আমাক আদৰণি জনোৱা হৈছিল আৰু তাৰ পিছত আমি আবেলি খোজ কাঢ়িবলৈ গৈছিলো। তেওঁৰ পৰিয়ালটো বৰ ভাল আছিল। যেতিয়া আমি সন্ধিয়া ঘূৰি আহিলো মই এজনী ছোৱালীক দেখিলো যাৰ অতি ধুনীয়া সুন্দৰ আকৃতিৰ ফিগাৰ আৰু মুগা চকু আছিল। তেওঁলোকৰ ঘৰত বহি আছিল, গতিকে মই ভাবিলো এইজনী কোন। মই তাইক আগতে পোৱা নাছিলো। তাইক দেখি মোৰ শৰীৰত এটা কিবা ফিল হবলৈ ধৰিছিল। তেতিয়া মই ভাবিলো হয়তো কোনো আত্মীয় চাগৈ, কিন্তু মই পিছত বন্ধুৱেকৰ ভনীয়েকক সুধিছিলো এইজনী কোন। গতিকে ভনীয়েকে ক'লে, বাবু তাই ওচৰতে বাস কৰে, ইয়াৰ নাম শিখা। মই এইটো শুনি বৰ সুখী হলো আৰু তাই য'ত বহি আছিল তাৰ পৰা অলপ আঁতৰত বহিছিলো। প্ৰথমে মই খুব লাজ কৰি আছিলো। ছোৱালীবোৰৰ সৈতে কথা পাতিবলৈ লাজ পাইছিলো আৰু ভয়ো খাইছিলো, কিন্তু তাইক দেখাৰ পিছত মনৰ সকলো ভয় লাজ হঠাতে নাইকিয়া হৈ গৈছিল। মই মনতে ভাবিছিলো যে তাইক যেনেকৈ নহওক পতাম আৰু তাইক যদিহে ঘৰলৈ যাম। তাইৰ উচ্চতা নিশ্চয় 4-5 ফুট মান হ'ব। ফিগাৰ কি মজা। তাইৰ আকাৰ বিষয়ে 28-32 আছিল। তাই চাবলৈ বৰ ছেক্সি আছিল। তেওঁৰ বয়স 19 বছৰ আৰু মোৰ বয়স 22 বছৰ। কিন্তু সময়ৰ নাটনি অনুসৰি অধিক ভিৰ হোৱাৰ বাবে মই কথা ক'ব নোৱাৰিলো। তাই মোক দেখি কেতিয়াবা হাঁহিছিল। হয়তো তাই মোক খুব ভাল পাইছিল, কিন্তু মই সেই বিষয়ে জনা নাছিলো। ঠিক আছে, গোটেই কাম শেষ হৈছিল আৰু মোৰ ঘৰৰ পৰা ফোন পাইছিলো, সোনকালে ঘৰলৈ আহিবা। তাৰ পিছত মই ঘৰলৈ গৈছিলো আৰু তেওঁৰ সৈতে কথা পাতিব নোৱাৰিলো আৰু তাইৰ নাম্বাৰ বিচাৰি পোৱা নাছিলো। মই ঘৰলৈ আহিলো আৰু কামত ব্যস্ত হৈ পৰিলো, কাৰণ তেতিয়া মোৰ কলেজ যাবলৈ সম্পূৰ্ণ 2 মাহ আছিল। মই তাইক বহুত মনত পেলাইছিলো, কিন্তু মোৰ মনত আছিল যে তাইক বিচাৰি পোৱা নাছিলো। হয়তো সেইকাৰণে মই লাহে লাহে পাহৰি গৈছিলো। এদিন মই ৰাতিপুৱা সাৰ পাইছিলো আৰু মোৰ ফোনত এটা মিছ কল হৈছিল। মই পিছলৈ ফোন কৰিছিলো আৰু কোনেও ফোনটো তোলা নাছিল। মই ভাবিলো আকৌ কৰিব চাগে ফোন। এই কথা ভাবি মই গা ধুবলৈ গৈছিলো। দুপৰীয়া ভাত খোৱাৰ পিছত মই শুই আছিলো যেতিয়া মই পুনৰ একেটা নাম্বাৰৰ পৰা ফোন পাইছিলো। মই তুলি ললো, হেল্ল'। তাৰ পিছত এটি মিঠা মাত আছিল, হয়। তেতিয়া মই সুধিলো, কোন বাৰু? তেওঁ ক'লে, চিনি পোৱা নাই নেকি? যেতিয়া মই বাৰে বাৰে সুধিছিলো তাই কেৱল কৈ আছিল যে আপুনি নিজে জনা উচিত। মোৰ খং উঠিল আৰু মই ক'লো, আপুনি ক'ব বিচাৰিলে মোক কওক, অন্যথা ফোনটো থৈ দিয়ক আৰু এইটো পুনৰ নকৰিবা। তেতিয়া তেওঁ মোক কৈছিল তাইৰ নাম শিখা। মই আনন্দত পাগল হৈ গৈছিলো। মোৰ ভৰি মাটিত নাছিল। মই সুধিলো, আপুনি মোৰ নাম্বাৰটো ক'ৰ পৰা পালে? তেওঁ ক'লে, গোপনে আপোনাৰ বন্ধুৰ ফোনৰ পৰা ল'লো। তেতিয়া মই ক'লো, আপুনি মোৰ নাম্বাৰ কিয় লৈছিল? তাই কৈছিল, মই তোমাক প্ৰথম দেখাৰ পৰাই তোমাৰ প্ৰেমত পৰিলো। মোৰ সুখ আকাশ চুই আছিল। আমি ইজনে সিজনক ভাল পোৱাৰ প্ৰস্তাৱ দিছিলো। আমি বহুত কথা পাতিছিলো। মই যেতিয়া তেওঁৰ সৈতে কথা পাতিছিলো মোৰ বাৰীটো থিয় হৈ আছিল। আমি সেইবোৰ চব কথা পাতিছিলো, কিন্তু চুদাৰ কামটো হ'ব পৰা নাছিল। মই এদিন তেওঁক কৈছিলো, সেয়ে তেওঁ সন্মত হৈছিল আৰু কৈছিল, পৰৱৰ্তী বাৰ তুমি আহিলে মই এই ইচ্ছা পূৰণ কৰিম।
মই কলেজলৈ উভতি গৈছিলোঁ আৰু মোৰ বন্ধুৰ ঘৰলৈ যোৱাৰ অজুহাত বিচাৰিছিলোঁ। এদিন মোৰ বন্ধুৰ বৌয়েকৰ ফোন মোৰ ওচৰলৈ আহিলে। ভাইটি, বহুত দিন হ'ল তুমি আমাৰ ঘৰলৈ নাহা কিয়? এদিন আহিবা। মই মাত্ৰ তাৰ বাবে অপেক্ষা কৰি আছিলোঁ। তাৰ পিছদিনাই মই লগৰ ঘৰলৈ গৈছিলোঁ। তেওঁ তাত উপস্থিত হৈছিল আৰু শিখালৈ ছাৰপ্ৰাইজ দিবলৈ ফোন কৰিছিলোঁ। তাই দৌৰি আহিছিল আৰু দূৰৰ পৰা মোৰ ফালে চাই হাঁহিছিল। আমি ৰাতি কথা পাতিবলৈ আৰু লগ পোৱাৰ পৰিকল্পনা কৰিছিলোঁ। তাই ঘৰত আছিল। তাইৰ মাক, তাইৰ সৰু ভণ্টি আৰু এজন সৰু ভায়েক। তেওঁৰ দেউতাক বাহিৰত থাকিছিল। তাই ক'লে, সকলোৱে শুবলৈ গ'লে মই তোমাক ৰাতি ফোন কৰিম, আহিবা। মই ৰাতিৰ ভাত খাইছিলোঁ আৰু ৰাতিপুৱা প্ৰায় 9 বজাত বাৰান্দাত শুই পৰিলোঁ। এনে লাগিছিল যেন হৃদয়টো ওলাই আহিব আৰু এটা মুহূৰ্ত কটোৱাটো কঠিন হৈ পৰিছিল। তেওঁ ইমান বেয়া আছিল যে তেওঁ ক'ব নোৱাৰিলে। ৰাতি 1 বজাত তাই ফোন কৰিছিল আৰু মোক আহিবলৈ কৈছিল। যেতিয়া মই ভিতৰলৈ গৈছিলোঁ, তাই তলৰ টি-চাৰ্ট পিন্ধি বিচনাত পৰি আছিল। মই অহাৰ লগে লগে তাইৰ কাষত শুবলৈ ক'লে আৰু মই শুই পৰিলোঁ। তেতিয়া তাই মোক সাবটি ধৰিছিল আৰু ময়ো তাইক মোৰ বাহুত ধৰি তাইৰ ওঠত চুমা খাইছিলোঁ। প্ৰায় 15 মিনিটমানৰ বাবে আমি দুয়ো ইজনে সিজনৰ ওঠ চুপি দিলোঁ আৰু ইমান গৰম পৰিছিল যে কোঠাটোত কেৱল আমাৰ উশাহৰ শব্দ শুনা গৈছিল। তাৰ পিছত মই তাইৰ কমলা দৃশ্য গাখীৰ দুটাত হাত চলাবলৈ আৰম্ভ কৰিলোঁ আৰু তাইৰ চেক্স উঠি মুখেৰে মাত উলিয়াবলৈ ধৰিলে। মই তাইৰ চোলাৰ ভিতৰত হাত ভৰাই গাখীৰ দুটা টিপিবলৈ ধৰিলোঁ আৰু নিপোন দুটা লৰাবলৈ ধৰিলোঁ। তাই ব্ৰা পিন্ধা নাছিল। ইয়াৰ পিছত আমি দুয়োটা চোলা খুলি উলংগ হৈ পৰিছিলোঁ। ইয়াৰ পিছত মই তাইক মোৰ গাৰ ওপৰত উঠাই কিছ খাই খাই তাইৰ টিকা দুটাত হাতেৰে মোহাৰিবলৈ ধৰিলোঁ। তাইৰ ইমান চেক্স উঠিছিল যে তাই নিজে গিদাখন মোৰ কণীটোৰ ওপৰত ঘঁহাবলৈ ধৰিছিল। তাই মুখেৰে উফ আহ কে মাত উলিয়াইছিল। মই তাইৰ পেণ্টি খুলি দিলোঁ আৰু নিজৰ আণ্ডাৰপেণ্টটো খুলি দিলোঁ আৰু তেতিয়া তাই গৰম বুচখনত মোৰ বাৰী লগাবলৈ ধৰিলে আৰু আমাৰ বহুত চেক্স উঠিবলৈ ধৰিলে। মই তাইক চেলেকিবলৈ ধৰিলোঁ। তাই আহ উহ কৈ চিঞৰিবলৈ ধৰিলে। তাই ক'লে, জানো মই ৰ'ব নোৱাৰোঁ আৰু প্লিজ মোক চুদা আৰু। তাৰ পিছত মই তাইৰ গিদাখন চেলেকিবলৈ ধৰিলোঁ। মই জোৰে জোৰে তাইৰ গিদাখন চেলেকিলোঁ। তাইৰ দেহত কাৰেণ্ট দৌৰিবলৈ ধৰিল। ইয়াৰ পিছতে মোৰ বসৰিটো তাইৰ গিদাত থৈ জোৰে ঠেলি দিলোঁ। তাই আহ বুলি চিঞৰি দিলে। মই লাহে লাহে বাৰীটো ওলোৱা সোমোৱা কৰিলোঁ। তাই আহ উহ জানো বুলি মাতিবলৈ ধৰিলে। মই কিছ কৰি তাইৰ চুলি থাকিলোঁ আৰু হাতেৰে তাইৰ গাখীৰ দুটা টিপি থাকিলোঁ। তাই বহুত ইনজয় কৰিলে। মই জোকাৰিবলৈ আৰম্ভ কৰিলোঁ। তাই মোৰ কঁকালখন ভৰিৰে আগুৰি ধৰিলে। তাই ধেমালিতে ক'বলৈ আৰম্ভ কৰিলে, উহ আহ জোৰে জানো। প্ৰায় 20 মিনিট পিছত মোৰ বাৰীটো শুবলৈ লৈছিল আৰু তাই দুবাৰ পৰি গৈছিল। মই ক'লো, মাল পানী ওলাব এতিয়া জান। তাই ক'লে, এইটো মোৰ ভিতৰলৈ